ওয়েলকাম টু আসাম টেক ইনফো চেনেল। আসাম টেক ইনফো চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা অন্যতম ভিডিঅ' লৈ। তো বন্ধুসকল, আপোনালোকৰ যদি পেন কাৰ্ডটো হেৰাইছে তো আপোনালোকে কেনেকৈ এপ্লাই কৰিব। মাত্ৰ 50 টকাত আপোনালোকে পেন কাৰ্ডটো ৰিপিট পাই যাব। আপোনালোকৰ ছেম এড্ৰেছত আপোনালোকৰ পেন কাৰ্ডটো আহি যাব। তো কেনেকৈ এপ্লাই কৰিব সম্পূৰ্ণ প্ৰচেছটো মই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই যাব। তো বলক এতিয়া আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে ফাৰ্ষ্ট টাইম টাইপ কৰিব পেন ৰিপ্ৰিণ্ট। চাব পাৰিছে, মই ইয়াতে টাইপ কৰিছোঁ পেন ৰিপ্ৰিণ্ট। তো আপোনালোকে এনেকৈ টাইপ কৰি দিব। তো সন্মুখত আপোনালোকৰ যিটো ফাৰ্ষ্ট পেজটো হয় বা ফাৰ্ষ্ট অপশ্যনটো হয় ৰিকুৱেষ্ট ফৰ ৰিপ্ৰিণ্টিং পেন, আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক এই পেজটোত লৈ আহিব, ৰিকুৱেষ্ট ফৰ ৰিপ্ৰিণ্ট অফ পেন কাৰ্ড। তো আপোনালোকে পেন কাৰ্ড নাম্বাৰ, আপোনালোকৰ যিটো পেন কাৰ্ড নাম্বাৰ আছিল সেই পেন কাৰ্ড নাম্বাৰটো আপোনালোকক লাগিব। আৰু সেই পেন কাৰ্ড নাম্বাৰটো ইয়াতে আপোনালোকৰ পেন কাৰ্ড নাম্বাৰটো ভালদৰে শুদ্ধ হ'ব লাগিব, আপোনালোকে বহুৱাই দিব। তো তাৰপিছত দিয়া আছে আধাৰ অনলি ফৰ ইণ্ডিভিজুৱেল। আপোনালোকে আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে বহাই দিব, এইটো কম্পালচৰি দিব লাগিব, অন্যথা নহ'ব। তো চাওক, মই ইয়াতে মোৰ আধাৰ কাৰ্ড নাম্বাৰটো বহাই দি আছোঁ। ইয়াতে আপোনালোকৰ ডেট, মান্থ আৰু ইয়াৰ, মানে আপোনালোকৰ মাহটো আৰু ইয়াতে বছৰটো আপোনালোকে টাইপ কৰি দিব। GST অপশ্যনেল, এইটো নালাগে GST। এতিয়া আপোনালোকৰ নিশ্চয় চাবলৈ পাৰিছে কেপচা কোড আহিছে। তো কেপচা কোডটো আপোনালোকে বহুৱাই ছাবমিট অপশ্যনত ক্লিক কৰি দিব। তাৰ পিছৰ যিটো পেজ হয়, পেজটো এনেকুৱা টাইপৰ আহি যাব। তো আপোনালোকে ইয়াতে ৰেড কালাৰত চাব পাৰিছে ক্লিক হিয়াৰত ক্লিক কৰি দিব। তো ক্লিক হিয়াৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো পেনৰ যিটো মেইন অফিচিয়েল ছাইট হয় সেই ছাইটটো খোল খাব। আপোনালোকে অলপ স্ক্ৰল ডাউন আহিব। ইয়াতে ছাৰ্ভিচ চাব পাৰিছে, পেন ছাৰ্ভিচ, মানে বহুত কিবা কিবি দিয়া আছে। যিহেতু আমি পেন কাৰ্ডৰ কাৰণে আহিছোঁ, আমি পেন কাৰ্ড ছাৰ্ভিচ অপশ্যনটোত ক্লিক কৰিম। পেন ছাৰ্ভিচ পৰ্টেল চাব পাৰিছে আপোনালোকে অলপ স্ক্ৰল ডাউন আহিব, চাব পাৰিছে পেন কাৰ্ড ইণ্ডিভিজুৱেল চিটিজেন। তো আমি যিহেতু পেন কাৰ্ড ৰিপ্ৰিণ্ট কৰিম বুলি ভিডিঅ' বনাবলৈ গৈ আছোঁ, তো ৰিকুৱেষ্ট ৰিপিট পেন কাৰ্ডত আমি ক্লিক কৰিম। মই পেন কাৰ্ড নাম্বাৰ ছেম প্ৰথমৰ দৰে প্ৰচেছটো, আপোনাৰ পেন কাৰ্ড নাম্বাৰটো আৰু আধাৰ কাৰ্ড নাম্বাৰ লগতে কেপচা কোডটো বহাই আপোনাৰ ডেট অফ মানে মান্থ আৰু ইয়াৰটো বহাই কেপচা কোডটো বহাই আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দি আপোনালোকে পেন কাৰ্ড বনাইছিল সেই নাম্বাৰটোত এটা মেছেজ যাব। অৱশ্যে আপোনালোকৰ সেই মোবাইলটো থাকিব লাগিব। আপোনালোকে যেতিয়া পেন কাৰ্ড বনাওঁতে নাম্বাৰটো দিছিল সেই নাম্বাৰটোত এটা OTP যাব। চাব পাৰিছে প্লিজ ভেৰিফাই ইয়ৰ কণ্টেক্ট ডিটেইল। বস্তুখিনি মানে ওপৰত আধাৰ কাৰ্ড পেন কাৰ্ড নাম্বাৰটো দি দিছে আৰু লগতে মোবাইল নাম্বাৰটো শ্ব' হৈছে 5টা সংখ্যাৰে 97****705। আপোনালোকে নিশ্চয় বুজিব পাৰিব আপোনালোকৰ নাম্বাৰটো কোনটো নম্বৰ দিয়া আছিল। সেইমতে আপোনালোকে সেই মোবাইলটো লগত ৰাখিব OTPটো ভেৰিফাই কৰিবলৈ। তো চাওক, এইটো নম্বৰত এতিয়া OTP যাব, আমি OTPটো ইয়াতে বহাই ল'ম। ইয়াতে আপোনালোকে কেপচা কোডটো বহাই টাৰ্ম এণ্ড কণ্ডিশ্যনত ক্লিক কৰি গেট OTPত ক্লিক কৰি দিব। এতিয়া আপোনালোকৰ যিটো স্ক্ৰীন দেখাইছে আৰু কি আপোনালোকৰ মানে ক'ৰ হয় কি সমস্যা, তো আপোনালোকে নিশ্চয় চাব পাৰিব, বুজিব পাৰিব।
পিনক'ড, ফোন নম্বৰ, আপোনালোকে OTP-টো ভৰাই ল'ব। ছাবমিটত ক্লিক কৰি দিব। তো চাব পাৰিছে এইটো আমাৰ লাষ্ট প্ৰচেছ। আমি লাষ্ট প্ৰচেছত আমি 50 টকা পে' কৰিব লাগিব। চাব পাৰিছে 2 তাৰিখত মই এপ্লাই কৰিছোঁ, 2 জানুৱাৰী 2024। পেন ৰিপ্ৰিণ্ট পে'মেণ্ট 50 টকা, পে' এমাউণ্ট 50 টকা, এইটো পে' কৰিব লাগিব। তো ইয়াৰ বাবে আপোনালোকে পে' কৰাৰ বাবে কেইবাটা সুবিধা আছে, QR, ফোনপে', UPI চাব পাৰিছে। কিন্তু একচুৱেলি মই এইটো পে'মেণ্ট নকৰোঁ। ইয়াৰ আগতো মই ৰিপ্ৰিণ্ট এটা কৰিছোঁ। তো বন্ধুসকল, আপোনালোকক দেখুৱাৰ কাৰণে মই সম্পূৰ্ণ প্ৰচেছটো দেখালোঁ। কিন্তু আমি এইটো একচুৱেলি ৰিপ্ৰিণ্ট নিদিওঁ। চাব পাৰিছে আপোনালোকে ইয়াতে বহুতকেইটা পে'মেণ্ট মেথড আহি যাব। নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, QR, ৱালেট, UPI। তো ফ্ৰেণ্ডসকল, আপোনালোকে যিকোনো পদ্ধতিৰে আপোনালোকে পে'মেণ্টটো কৰিব পাৰে, একদম ইজি হয়। তো এই পে'মেণ্টটো কৰাৰ পিছত আপোনালোকে এটা একনলেজমেণ্ট পাব, এটা ৰিচিপ্ট পাব। সেই ৰিচিপ্টটো ৰাখি দিব। আৰু পেন কাৰ্ডটো আপোনালোকৰ যিটো এড্ৰেছত আপোনালোকৰ আগতে আহিছিল ঘৰত বা বাই পষ্টত, ছেম প্ৰচেছত, ছেম এড্ৰেছত আপোনালোকৰ ঘৰত পেন কাৰ্ডটো আহি যাব। চ' থেংক ইউ ফৰ ৱাচিং। যদি মোৰ চেনেলটোলৈ আপোনালোকে ফাৰ্ষ্ট টাইম আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব।